বিয়া বাৰু নাপাতি সেইজনক দেখিছনে মুকুতি পাবলৈ ৰূপমে ভকতিত ধৰিলে কলে গ'ল মনিব অকণ আপুনি যে কৈছে কাম বন মাতি দিয়ক মনিবক মাতি দিয়ক বনাব লাগিছে চাহ কণ তুমি দিবা গাখীৰ মই দিম চেনি চাহ তাহ নবনাও টেংকিত নাই পানী মানে চাহ আজি চাহ খোৱা নহ'ব নেকি চাহ একো নকলে যেন চাহ ডাইলগ চাইলগ মাতিবলৈ মন যোৱা নাই চাই লওক প্ৰশ্নটো উত্তৰহে বিচাৰিছো তোৰ কাৰণেহে উত্তৰ সেইটো মোৰ কাৰণে ডাইলগ ডাইলগ নহলে চিনটো কেনেকে আগবাঢ়িব 8 বছৰে ধেৰ ডাইলগ মাতি পাও পিছত তাৰ টিউবত এনেকুৱা গালি পাৰিব ইউটিউবত গালিখিনি আশীৰ্বাদ বুলি লৈ ললে হ'ল চেলমনি বদতি কৈছা এইবিলাক জলকীয়া নহৰু পিঁয়াজ কাটি ললে যেন এইবোৰ মানুহে খায়তো কিয় আজিতো সৰস্বতী পূজা অহো আজিতো একসিদ্ধ খিচিৰিহে এইবিলাক কি কৰিব ৰুই দিম আৰু ক'ত পেটত অ তই পিছে সৰস্বতী পূজা বুলি গা পা ধুই কৰবাত সেয়া এটা কৰিলি নে নাই মই গা পা ধুই দোকানত যে হিচাপৰ বহি সেইখন ধুই দিলো বাচন ফল যি পেপাৰ আছে চব ধুই কৰি আজৰি কিতাপটো নাই বিশ্বকৰ্মা পূজাৰ নিচিনা মানে চব ধুই দিছে কৈছা ক'ৰবাত সেয়া এটা কৰি আহোঁ বলক ক'ত যাবি এতিয়া এইবাৰ পূজাবিলাক অনলাইনহে হয় নেকি অনলাইন পূজা কিয় পাতিছে কাৰণ স্কুলবিলাক অনলাইন আহি গ'ল নহয় মোবাইলত এতিয়া দেৱে ঘৰতে মন্ত্ৰ মাতিব গুগল মিটত বাকী পুষ্পাঞ্জলি দি গ'লেই হ'ল আৰু মনৰ ভক্তিটো আচল এটা সেৱা কৰাই মই মন্ত্ৰ মাতি যাম আইৰ প্ৰতিচ্ছবিটো মনত আন ইয়াৰ পৰাই সেৱা ধৰ জয় জয় দেৱী জয় জয় দেৱী চাৰে 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 চাই চকু নেমেলাকে অকণ ইফালে যা পুষ্পযুগ শোভিত পুষা যুগত সুবিত মুকুটাহাৰে গোটা হায় বীণা ৰঞ্জিত পুস্তক হস্তে বিনা হায় এই উৰুলি কিয় দিছ ফুটাই মাত ফুটিব নুফুটিব বীণা ৰঞ্জিত বিনা অঞ্জিত অঞ্জিত আয়ে গম পাব তোৰ ৰ নুফুটে বুলি বীণা ৰঞ্জিত বিনা অঞ্জিত পুস্তক হস্তে পুস্তক হৈছে ভগৱতী ভাৰতী ভগৱত হাতে দেৱী নমস্তুতে দেৱী কচকচ ফুটে নমস্তুতে দেৱী কচকচ ফুটে কচকচ ফুটে নমস্তুতে এতিয়া আইৰ প্ৰসাদ বুলি এয়া অকণমান মুখত ল সৰস্বতী আমি বোলো আই যিখিনি মনত আছে দিবা পাহৰাবলৈহে দিছে যে যিখিনি পাহৰি গৈছে দিবা মনত পেলাই বাবা ক'ত যা সৰস্বতী পূজা নহৈছে সৰস্বতী পূজা বুলি ময়ো জানো যাবি ক'তে নাই সৰস্বতী পূজালৈ যাওঁ তই সৰস্বতীৰ বিষয়ে অলপ কৈছো সৰস্বতী মানে সৰস্বতী পূজাৰ পিছত যিখন খিচিৰি খুৱাই তাৰ লগত যিখন বিলাহী টক দিছে সীমা চেৰাই যাওঁ সৰস্বতী পূজাৰ আগৰখিনি কো পিছৰখিনি নালাগে মোক তই মানে মই নাজানো বুলি সন্দেহ কৰিছ সৰস্বতী হৈছে পঢ়া আনি ৰাণী নহয় দেৱী আৰু যদি সেই সৰস্বতী মায়ে তোৰ এবাৰ নেলুত বহি যায় কণ্ঠত তেতিয়া তই চিম্বা ছিংগাৰ গান গাই যেন বুজিছো তই না মাষ্টৰ হবি তই মানে দুইটা আশীৰ্বাদে বিচাৰিম মায়ে এবাৰ কি বনাইছে আৰু তই এনেকে গেলি চিনি নাপাব ন চিনি নাপাইছে নাপায়তো মাছ খুলি দিয়ে মাস্ক খুলিলেও নহ'ব তোৰ ড্ৰেছটো বেলেগ হ'ব লাগিব সঁচা সঁচাতো যেন দিনটো প্ৰেছাৰ কুকাৰ মাজতে সোমাই থাকিম নোৱাৰি যাব এইডাল কি বতাহ মাৰিছে মাৰ কি ল'ৰা কিহলৈ সীমা চাই গৈছে কিহে ঠাণ্ডা আজি সৰস্বতী পূজা যেন বুজিছো কিন্তু বহি আছা কিয় ধুতিখনো পিন্ধি আহিলো সেইটো বুজিছো বহি আছ কিয় যিডাল ঠাণ্ডা চাহ মই কৈছো সীমাই চাই গৈছে তাতে ধুতিখনো পিন্ধি আহিছো আগফালে বতাহডাল সোমাইছে জেগাই জিনজিনাই আছে কেতিয়াও মই ভবা নাই বসু চকুৰ সন্মুখতে তই এনেকে ধ্বংস হৈ যাবি বুলি কি ধ্বংস হলো মই আৰে চা মণিৰ লগত মই তোক এনেই জোকাই ধেমালি কৰো কিন্তু আজি দেখোন তই মানুহটো সঁচাকে ইনফৰ্মেল হলি কি মেণ্টেল বুজি পোৱা নাই এনেই কৈছো আৰু ধ্বংস হৈ গলি দেখোন আৰে কি ধ্বংস হলো ক ছোৱালীজনীৰ যে বডিত হাত দি দিলি ক'ত বডিত হাত দিছো মই মুখতহে মুখখন মংগল গ্ৰহত থাকে
আৰে তই তাৰ মুখখন দেখা নাই নাকি তাৰ মুখখন বেয়া হৈছে সেইকাৰণেহে লগে লগে তই মেকআপ মেনৰ অৱতাৰ লৈ ললি হা হে বাইদেউ ৰিক্সা আজিহে থানাৰ এখিলাও নাই কি আমাৰ ইহঁত কেইজনী যিমান কাজিয়া লাগে লাগিবা আগতে ৰেফাৰী কেইজনী আহি ল'বলৈ দিয়া চাদৰ মেখেলা নুখুলিবা দেই ৰিচা কি কেছত এনেকে সোমা তহঁত চিনিয়ে পোৱা নাই একেবাৰে মাথা গৰম হৈ আছে মোৰ পূজা চাবলৈ গৈছিলো আধা ৰাস্তাৰ পৰাই ঘূৰি আহিছো ছাৰে কিজানি ৰাস্তাত লগ পাইছে ন হাঁহি নেদেখাব একদম এই তহঁতলৈকে ৰৈ আছো এই কেছটো অকণমান চাই দে একো কেছে চাবলৈ নাই অ ৰিচা হা আমি ডিউটি নকৰো ঐ চাওক তহঁত দুইজনী গুচি আহিলি যে কিয় কৈছো নে নাই ডিউটি নকৰো বুলি মা তই ডিউটি বাই যি ক'ব তাকে কৰিম এতিয়া বিউটি বায়েৰে যদি কয় তোক টেনচনৰ লগত বিয়া হবলৈ হৈ যাবি হা সেই খা মই কেতিয়াও নকৰো হা শুনকচোন গোটেই জীৱনটো দেখোন ডিউটিয়ে কৰি আছো আজি সৰস্বতী পূজাৰ দিনাখন কিন্তু অকমান সাজি কাচি থাকিলো তাতে কি হবনো চব ছোৱালীয়ে দেখোন সাজি কাচি থাকে তাই আছে মই একো কোৱা নাই নহয় মানে মই ছোৱালীয়ে নহয় সেইটো ৰিচাৰ্চ কৰিব লাগে নেযাও তাৰ মানে ফাইনেল তহঁতে ডিউটি নকৰ আজি অৰে কোনে ডিউটি নকৰে খাটনিৰ এই ইহঁত কিবা ইহঁত বোলো উফৰাম কবলৈ দেচোন মোক কথাটো ঐ। ভিতৰত ছাৰ ভিতৰত কেছ এটা আহিছে ইহঁত দুজনীক তাকে বুজাই আছো সেইটোৱে অ'কে কেইটা ডিউটি কৰিম কিন্তু এনেকেই কৰিম আপুনি পাৰ্মিশ্যন এটা লৈ দিয়ক মই ডান ছাৰ আমি এনেকেই থাকিম নে ছাৰে দেখোন আমাক চাই গুচিহে গ'ল এ ৰ আহা আহিছে এইয়া আহি গেল লাগ এতিয়া দুটাই কিমান লাগা ঐ তই পুলিচৰ লাগিবলৈ ক'ব লাগে এনে ভাঙিব লাগে আৰে তই দেখোন কৈছা মহিলা পুলিচ আহিলি লাগাই দিম বুলি তো মই অথনি আৰু এটা কৈছিলো নহয় জুই কুৰা তই তাত লাগে যা বাইল ষ্টাৰ্ট এই তোক লাগিবলৈ দিয়া নাই নহয় তই ভাঙ শাৰীখনৰ পাৰ্মিশ্যনটো প্ৰথমতে উলিয়াই দিয়ক তইও বৰ লাগি থাকো মই যোগ তই জোক হলে আকৌ এডাল কম জোক নহব বলক কি হৈছে আপোনালোকৰ ছাৰ মই কৈছিলো নহয় কথাটো কৈ দিয়ক এতিয়া মই টেপ ৰেকৰ্ডিংখিনি আকৌ গাই দিবলৈ যি ক'বলগীয়া আছে নিজে কৈ দিয়া